অশোকৰ অনুশাসনমালা 150টা শব্দৰ ভিতৰত উত্তৰ আনুমানিক সময় 274 খ্ৰীষ্টপূৰ্বৰ পৰা 232 খ্ৰীষ্টপূৰ্বলৈ শাসন কৰা মৌৰ্য সম্ৰাট মহামতি অশোকে বৌদ্ধ ধৰ্মত দীক্ষিত হোৱাৰ পিছত সীমান্তৱৰ্তী স্থানসমূহত পাহাৰৰ বুকুত ডাঙৰ শিলৰ ওপৰত সাম্ৰাজ্যৰ মধ্যৱৰ্তী প্ৰধান স্থানসমূহত সৰু শিলাখণ্ডৰ ওপৰত প্ৰধান বৌদ্ধ কেন্দ্ৰসমূহত স্তম্ভ প্ৰতিষ্ঠা কৰি তাৰ গাত জনসাধাৰণৰ কৰণীয় আৰু পালনীয় নীতি আদৰ্শমূলক নানা কথা খোদিত কৰিছিল। এনেধৰণে খোদিত কৰা অশোকৰ এই উক্তি বা বাণীসমূহকেই অশোকৰ অনুশাসন বুলি কোৱা হয়। ভাৰতৰ ৰাজনৈতিক সামাজিক সাংস্কৃতিক বুৰঞ্জীত অশোকৰ অনুশাসনসমূহৰ স্থান গুৰুত্বপূৰ্ণ। 14খন অনুশাসনৰ লগতে কলিংগৰ পৃথক অনুশাসন দুখনকে ধৰি মুঠ 16খন অনুশাসনৰ বিষয়বস্তু বহু ব্যাপক। ইয়াৰ জৰিয়তে জীৱ হত্যা নিবাৰণ, সামাজিক উৎসৱাদি নিষিদ্ধকৰণ, চিকিৎসালয় স্থাপন, বৃক্ষৰোপণ, পুখুৰী খন্দা আদি জনহিতকৰ কাৰ্যৰ ব্যৱস্থা কৰা, সাধু ব্যৱহাৰেৰে ধৰ্মগুণৰ উৎকৰ্ষ সাধন কৰা, ধৰ্ম ৰক্ষাৰ্থে বিবিধ বিষয়া নিয়োগ কৰা, আন ধৰ্মৰ প্ৰতি সহিষ্ণু হোৱা, সমাজৰ সমূহ সম্প্ৰদায়ৰ জনগণৰ লগত শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰা ইত্যাদি নানা কথা লিপিবদ্ধ কৰাৰ উপৰিও ধৰ্ম প্ৰচাৰত অশোকৰ অংশগ্ৰহণ, অনুশাসন লেখোৱাৰ উদ্দেশ্য, অনুশাসনসমূহৰ প্ৰচাৰ আৰু ৰক্ষা কৰাত বিবিধ ব্যৱস্থা গ্ৰহণ ইত্যাদি কথাও প্ৰকাশ কৰা হৈছে। বৃহৎ অনুশাসন বা শিলানুশাসন, ক্ষুদ্ৰ শিলানুশাসন, স্তম্ভানুশাসন আৰু গুহালিপি এই চাৰিভাগত অনুশাসনসমূহক ভাগ কৰা হৈছে। অনুশাসনসমূহত ব্ৰাহ্মী লিপি প্ৰয়োগ কৰা হৈছে, কিন্তু ছাবজগৰী আৰু মানচেহেৰা প্ৰাপ্ত অনুশাসনকেইখন খৰস্বতী লিপিত খোদিত কৰোৱা হৈছে।